Hi friends, welcome to my YouTube channel Defense in Assamese. এই চেনেলটোত আমি ডিফেন্স সম্বন্ধীয় যিকোনো আপডেটৰ সম্পৰ্কে আলোচনা কৰোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ভাৰতৰ 5th জেনেৰেশ্যন ফাইটাৰ জেট প্ৰগ্ৰেম এমকাৰ বিষয়ে। এমকা অৰ্থাৎ এডভান্স মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট এটা ভাৰতীয় 5th জেনেৰেশ্যন ফাইটাৰ জেট প্ৰগ্ৰেম। বৰ্তমান সময়লৈকে বিশ্বৰ মাত্ৰ 3খন দেশেহে এনে 5th জেনেৰেশ্যন ফাইটাৰ জেট নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। এই দেশকেইখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চাইনা। বৰ্তমানলৈকে আমেৰিকাই দুখন 5th জেনেৰেশ্যনৰ বিমান তৈয়াৰ কৰিছে, এখন F-22 ৰেফটাৰ আৰু আনখন F-35। ৰাছিয়াৰ 5th জেনেৰেশ্যনৰ বিমানখন হৈছে Su-57। আনহাতে চাইনা নিৰ্মিত J-20 বিমানখন 5th জেনেৰেশ্যনৰ বুলি চাইনাই দাবী কৰে। অৱশ্যে বিশেষজ্ঞসকলে এই বিমানখনৰ সম্পূৰ্ণৰূপে 5th জেনেৰেশ্যনৰ ক্ষমতা নাই বুলি দাবী কৰে। এই 5th জেনেৰেশ্যনৰ বিমান তৈয়াৰ কৰাটো এটা এক জটিল প্ৰক্ৰিয়া, যাৰ বাবে সকলো দেশৰ কাৰণে এই 5th জেনেৰেশ্যনৰ বিমান তৈয়াৰ কৰাটো সম্ভৱ নহয়। এই তিনিখন দেশৰ উপৰিও ভাৰত, দক্ষিণ কোৰিয়া, জাপান আদি দেশে এই 5th জেনেৰেশ্যনৰ বিমান তৈয়াৰ কৰি আছে। ভাৰতৰ বাবে তৈয়াৰ কৰি থকা এই 5th জেনেৰেশ্যনৰ বিমানখনৰ নামেই হ'ল এমকা বা এডভান্স মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট। এই বিমানখন ডিজাইন কৰিছে ভাৰতীয় এয়াৰনটিকেল ডেভেলপমেণ্ট এজেঞ্চি আৰু DRDO অৰ্থাৎ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনে। এই বিমানখন মেনুফেকচাৰ কৰিছে ভাৰতীয় এয়াৰনটিকেল ডেভেলপমেণ্ট এজেঞ্চি আৰু হেল অৰ্থাৎ হিন্দুস্তান এয়াৰনটিক্স লিমিটেডে। বিশ্বৰ দেশসমূহৰ মাজত 5th জেনেৰেশ্যনৰ বিমান নিৰ্মাণ কৰাৰ যুঁজখন আজিৰ পৰা প্ৰায় 2 দশকৰ পুৰণি। ভাৰতেও 2004 চনতে এনে বিমান নিৰ্মাণৰ চেষ্টা কৰিছিল। সেই সময়তে ভাৰতে ৰাছিয়াৰ সৈতে মিলি এখন 5th জেনেৰেশ্যনৰ বিমান তৈয়াৰৰ কাৰণে চুক্তিবদ্ধ হৈছিল। কিন্তু ৰাছিয়াৰ এই বিমান Su-57এ ভাৰতীয় বায়ুসেনাৰ প্ৰয়োজন পূৰণ কৰিবলৈ সক্ষম নোহোৱাৰ বাবে ভাৰতে ৰাছিয়াৰ লগত এই চুক্তিৰ পৰা আঁতৰি আহে। ইয়াৰ পিছত ভাৰতে 2014 চনত স্বদেশীভাৱে এমকাৰ তৈয়াৰ কৰিবলৈ লয়। 2024ত এমকাৰ 5টা প্ৰটোটাইপ বনাবৰ বাবে ভাৰতীয় কেবিনেট আৰু চিকিউৰিটি ফালৰ পৰা 15,000 কৰোৰ ধনৰাশি আবণ্টন কৰা হয়। 2025 চনত এমকাৰ এক্সিকিউশ্যন মডেলক মঞ্জুৰি দিয়া হয়। 2024 চনত এই বিমানখনে প্ৰথম উৰাণ ভৰাৰ লগতে 2034 চনত ইয়াক ভাৰতীয় সেনাত চামিল কৰাৰ সম্ভাৱনা আছে। ভাৰতৰ দ্বাৰা নিৰ্মাণ কৰা এমকা 5th জেনেৰেশ্যন বিমানৰ কিছুমান বৈশিষ্ট্যৰ বিষয়ে জানো আহক। এমকা বিমানক ষ্টেলথ ক্ষমতাৰ দ্বাৰা লেছ কৰি বনোৱা হৈছে, যাৰ বাবে ইয়াত 90 ডিগ্ৰী কোণ নথকাকৈ ডিজাইন কৰাৰ লগতে ইয়াক ৰাডাৰ ৰশ্মি শোষণ কৰিব পৰা উপাদানৰ দ্বাৰা তৈয়াৰ কৰা হয়, যাৰ বাবে শত্ৰু ৰাষ্ট্ৰৰ ৰাডাৰে ইয়াক সহজে ধৰা পেলাব নোৱাৰিব। অৰ্থাৎ এই এমকা বিমানে চীন আৰু পাকিস্তানৰ ভিতৰত সোমাই বোমা বৰ্ষণ কৰি ঘূৰি আহিলেও চীন আৰু পাকিস্তানৰ ৰাডাৰে ইয়াক ধৰা পেলাব নোৱাৰিব। এই এমকা বিমানে ছুপাৰছনিক স্পীডত যাব পাৰিব, অৰ্থাৎ শব্দতকৈ বেছি স্পীডত উৰিব পাৰিব। এমকাৰ স্পীড হ'ল 2500 কিলোমিটাৰ প্ৰতি ঘণ্টাত। এই এমকা বিমানৰ বাবে উন্নত সেন্সাৰ, ৰাডাৰ আৰু এভিয়নিক্স তৈয়াৰ কৰা হৈছে, যাৰ ফলত শত্ৰুপক্ষৰ যিকোনো খবৰ বহু দূৰতে আগতীয়াকৈ গম পোৱা যাব। এই এমকা বিমানে একেৰাহে 10 ঘণ্টালৈকে উৰিব পাৰিব। এমকা প্ৰগ্ৰেমৰ ইমান অগ্ৰগতিৰ পাছতো ভাৰতবাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক খবৰ হ'ল এমকাৰ ইঞ্জিন। যুঁজাৰু বিমান এখনৰ আটাইতকৈ ক্ৰিটিকেল অংশটোৱেই হৈছে ইয়াৰ ইঞ্জিন। সমগ্ৰ বিশ্বৰ ভিতৰত মাত্ৰ কেইখনমান দেশেহে এই ক্ষেত্ৰত সফল হ'ব পাৰিছে। ভাৰত চৰকাৰে এই ক্ষেত্ৰত আত্মনিৰ্ভৰ ভাৰতৰ অধীনত কাবেৰী প্ৰজেক্টৰ দ্বাৰা যুঁজাৰু বিমানৰ ইঞ্জিন নিৰ্মাণৰ কাম হাতত লৈছিল। কিন্তু এই ইঞ্জিনে প্ৰয়োজনীয় শক্তি প্ৰদান কৰিবলৈ সক্ষম নহয়, যাৰ বাবে এমকাৰ 2টা ভেৰিয়েণ্ট বনাবলগীয়া হয়, এমকা 1 আৰু এমকা 2। ইয়াৰে এমকা 1ক শক্তি প্ৰদান কৰিবৰ বাবে F414 ইঞ্জিনৰ বাবে আমেৰিকাৰ জেনেৰেল ইলেক্ট্ৰিক্সৰ সৈতে ইতিমধ্যে কথা বতৰা পাতি থকা হৈছে। আনহাতে এমকা 2 ইঞ্জিনৰ বাবে ফ্ৰান্সৰ ছাফ্ৰন বা ব্ৰিটেইনৰ ৰোলছ ৰয়েছ কোম্পানীৰ সৈতে ভাৰতে যৌথভাৱে ইঞ্জিন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰে এমকা 1 5th জেনেৰেশ্যনৰ বিমান আৰু এমকা 2 6th জেনেৰেশ্যনৰ বিমান হ'ব। এনেধৰণৰ ডিফেন্স সম্বন্ধীয় খবৰ পাই থাকিবৰ বাবে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।